নমস্কাৰ বন্ধুসকল, টেকটক ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে নিশ্চয় গম পাইছে যে যোৱা 6 জুলাই তাৰিখে ইউজিচিৰ ফালৰ পৰা এখন পৰীক্ষা সম্পৰ্কীয় গাইডলাইন প্ৰকাশ পাইছে। সেই গাইডলাইনখন সম্পৰ্কীয় ভিডিঅ'টো যদি আপোনালোকে এতিয়াও চোৱা নাই তেতিয়াহ'লে ওপৰৰ আই বুটানত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব। ইউজিচিৰ সেই 6 জুলাইৰ গাইডলাইনখনৰ ওপৰতে আধাৰ কৰি কটন ইউনিভাৰ্চিটিও তেওঁলোকৰ ছেকেণ্ড 4th আৰু 6th সেমিষ্টাৰত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পৰীক্ষা সম্পৰ্কীয় এখন অতি জৰুৰী জাননী প্ৰকাশ কৰিছে। আজি এই ভিডিঅ'টোত আপোনালোকক সেই জাননীখনৰ বিষয়ে সবিশেষ জনাম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। বন্ধুসকল, আপোনালোক সকলোৱে নিশ্চয় জানে যে সমগ্ৰ দেশতে চলি থকা কৰোনা মহামাৰীৰ বাবে সমগ্ৰ দেশৰে শিক্ষা ব্যৱস্থাটোত যথেষ্টখিনি প্ৰভাৱ পৰিছে আৰু এইখিনিৰ লগত মোকাবিলা কৰিবৰ বাবে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যন অৰ্থাৎ ইউজিচিয়ে সময়ে সময়ে তেওঁলোকৰ বিভিন্ন নটিফিকেশ্যন বা গাইডলাইন প্ৰকাশ কৰি আহিছে। শেহতীয়াকৈ ইউজিচিয়ে যোৱা 6 জুলাই তাৰিখে এখন গাইডলাইন প্ৰকাশ কৰিছিল, যিখনত পৰীক্ষা সম্পৰ্কীয় বিভিন্ন গাইডলাইনবিলাক তেওঁলোকে ইউনিভাৰ্চিটিৰ বা কলেজবিলাকলৈ জাৰি কৰিছিল। সেই 6 জুলাই ইউজিচিৰ গাইডলাইনখনৰ ওপৰতে বেছ কৰি যোৱা 8 জুলাই তাৰিখে কটন ইউনিভাৰ্চিটিৰ এক্সিকিউটিভ কাউন্সিলৰ এখন অনলাইন মিটিং অনুষ্ঠিত হৈছিল। সেই অনলাইন মিটিংখনত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল সেই সিদ্ধান্তখিনি যোৱা 9 জুলাই তাৰিখে ইউনিভাৰ্চিটিৰ ফালৰ পৰা এটা প্ৰেছ ৰিলিজৰ ৰূপত সকলোৰে বাবে প্ৰকাশ কৰিছে। আহকচোন আমি চাই লওঁ সেই প্ৰেছ ৰিলিজটোত তেওঁলোকে মূলতঃ কোনকেইটা কথাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। ইউনিভাৰ্চিটিৰ এক্সিকিউটিভ কাউন্সিলৰ মিটিঙত হোৱা সিদ্ধান্ত অনুসৰি চলিত শিক্ষাবৰ্ষৰ আণ্ডাৰ গ্ৰেজুৱেট BCA আৰু MCA প্ৰগ্ৰেমৰ 2nd আৰু 4th সেমিষ্টাৰ পৰীক্ষাসমূহ অনুষ্ঠিত নহয়। ঠিক একেদৰে পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমবিলাকৰো 2nd সেমিষ্টাৰ পৰীক্ষা অনুষ্ঠিত নহয়। যিহেতু এই ছাত্ৰ ছাত্ৰীসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত নহয়, গতিকে তেওঁলোকক ইউজিচিৰ গাইডলাইন অনুসৰি নেক্সট সেমিষ্টাৰলৈ ইউজিচিৰ যি গ্ৰেডিং গাইডলাইন আহিছে সেই গ্ৰেডিং গাইডলাইন অনুসৰি প্ৰমোট কৰি দিয়া হ'ব। এই গ্ৰেডিং গাইডলাইনত ইউজিচিয়ে কৈছে যে ছাত্ৰ ছাত্ৰীসকলক নেক্সট সেমিষ্টাৰলৈ প্ৰমোট কৰি দিওঁতে 50% ৱেটেজ ফ্ৰম মিড সেমিষ্টাৰ আৰু 50% ৱেটেজ ফ্ৰম প্ৰিভিয়াছ সেমিষ্টাৰৰ পৰা প্ৰদান কৰি তেওঁলোকক নেক্সট সেমিষ্টাৰলৈ প্ৰমোট কৰি দিয়া হ'ব। আৰু নেক্সট সেমিষ্টাৰলৈ প্ৰমোট কৰি দিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে অহা 3 আগষ্টৰ পৰা নতুন সেমিষ্টাৰৰ ক্লাছসমূহ অনলাইন মাধ্যমেৰে আৰম্ভ হ'ব। ইউনিভাৰ্চিটিয়ে লগতে এই কথা উল্লেখ কৰিছে, আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমসমূহৰ ফাইনেল সেমিষ্টাৰ অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেটৰ 6th সেমিষ্টাৰ আৰু পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমসমূহৰ 4th সেমিষ্টাৰৰ পৰীক্ষাসমূহ তেওঁলোকৰ এৰিয়াৰ বা বেটাৰমেণ্ট পেপাৰসমূহৰ সৈতে একেলগে অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাও অনলাইন মাধ্যমেৰে অনুষ্ঠিত হ'ব। তেওঁলোকে ইয়াত উল্লেখ কৰা অনুসৰি আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰেমসমূহৰ বাবে তেওঁলোকৰ ফাইনেল পৰীক্ষা আগষ্টৰ প্ৰথমাৰ্ধত অনুষ্ঠিত হ'ব আৰু পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰেমসমূহৰ বাবে এই পৰীক্ষা আগষ্টৰ দ্বিতীয় 15 দিনত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ ডিটেইল প্লেন, প্ৰগ্ৰেম আৰু গাইডলাইন যথাসময়ত ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটত জাৰি কৰা হ'ব। নটিফিকেশ্যনখনত লগতে এই কথা উল্লেখ কৰা হৈছে যে এই সিদ্ধান্তসমূহ বিশ্ববিদ্যালয়ৰ মহামান্য উপাচাৰ্য মহোদয়ৰ অনুমোদন ক্ৰমে গ্ৰহণ কৰা হৈছে। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পালে। যদি ভাল পালে এটা লাইক নিশ্চয় কৰিব। আপোনালোকৰ সকলো বন্ধু বান্ধৱীৰ লগত হোৱাটছএপ, ফেচবুকত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যদি কিবা কনফিউজন আছে বা কিবা কুৱেশ্যন আছে তলৰ কমেণ্ট বক্সত মোক কমেণ্ট কৰিব পাৰে। থেংক ইউ।